নিখিল বড়ো ছাত্ৰ সন্থাৰ দুজনীয়া সজাতি দল এটাই BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সিদ্ধাৰ্থ সিং ডাঙৰীয়াক লগ কৰি তেখেতৰ হাতত বৰ্তমান BTCৰ শাসনভাৰ চলাই থকা ৰাজেশ প্ৰসাদ ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা দুজনীয়া সজাতি দল BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী সিদ্ধাৰ্থ সিং ডাঙৰীয়াক আমি লগ ধৰিছোঁ আৰু তেখেতৰ হাতত বৰ্তমান BTCৰ যি এডমিনিষ্ট্ৰেটৰ আছে ৰাজেশ প্ৰসাদ তেখেতলৈ আমি এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ আৰু কপিটো প্ৰিন্সিপাল ছেক্ৰেটাৰী BTC আমি প্ৰদান কৰিছোঁ আৰু ইয়াৰ যোগেদি আমি নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু লকডাউনৰ বাবে আৰু মহামাৰী কৰোনা ভাইৰাছ বা COVID-19ৰ বাবে আৰু ইয়াত যেহেতু মডেল কোড অফ কণ্ডাক্ট চলি আছে তাৰ মাজত যেহেতু নিৰ্বাচিত চৰকাৰৰ কাৰ্যকাল 27 এপ্ৰিলত উকলি গ'ল আৰু ইয়াৰ পিছত সাংবিধানিক মুৰব্বী হিচাপে সংবিধানৰ সিস্টেমেটিক যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ যোগেদি মহামান্য যি ৰাজ্যপাল ডাঙৰীয়া প্ৰফেসৰ জগদীশ মুখীয়ে BTCৰ যি শাসনৰ যি দায়িত্ব তেওঁ নিজে হাতত লৈছে বা ৰাজ্যপাল শাসন ইয়াত প্ৰৱৰ্তন কৰা হৈছে তো ৰাজ্যপাল শাসন ইয়াত প্ৰৱৰ্তন হোৱাৰ পিছত আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজি আমি প্ৰিন্সিপাল ছেক্ৰেটাৰী আৰু এডমিনিষ্ট্ৰেটৰক আমি যি স্মাৰক পত্ৰ আমি প্ৰদান কৰিলোঁ ইয়াৰ যোগেদি আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আহি থকা দিনত যাতে ইয়াত এটা সুশাসন নিকা স্বচ্ছ এটা প্ৰশাসন আমি পাবলৈ সক্ষম হয় ৰাজ্যপাল শাসনৰ সময়ত যাতে সকলো স্তৰৰ নিম্নতম স্তৰৰ গাঁও অঞ্চলত চহৰ অঞ্চলত বা যিকোনো স্তৰত সকলো দিশৰ যিখিনি চৰকাৰী আঁচনিবিলাক স্কিমবিলাক চৰকাৰী যিখিনি প্ৰগ্ৰাম প্ৰজেক্টছ আছে সকলো যাতে নিয়াৰিকৈ সিস্টেমেটিক যাতে ইয়াত কাম কাজবিলাক হয় যাতে সবে ভাল এটা প্ৰশাসন পাব পাৰে আৰু আমি দাবী জনাইছোঁ যে BTADৰ 4খন যি জিলা আছে এই জিলাৰ আটাইকেইখন জিলা হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজনত 4টা জিলা আৰু 2টা সাব ডিভিজনত এডমিনিষ্ট্ৰেটৰ আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই দিব লাগে আৰু ভিজিট কৰি পেলাই ইয়াত যিখিনি উন্নয়নৰ কাম কাজ আৰু লগতে যিখিনি প্ৰশাসন বা ভাল এটা শাসন দিব লাগে সকলো স্তৰৰ ৰাজ্যক মহামাৰীৰ লগত যুঁজি থকা সময়ত যাতে তেওঁলোকে কোনো কাৰণতে কষ্ট নাপায় কোনো কাৰণতে তেওঁলোকে যাতে কষ্টত ভুগিব লগা নহয় যাতে সকলো কাম কাজ যেনেকুৱা আগতে চলি আছিল আহি থকা দিনতো যাতে ভালকৈ মানে চলাই লৈ যোৱাত কোনো অসুবিধাত নপৰে তো তাৰ কাৰণে আমি তেওঁলোকক 4খন জিলা আৰু 2টা যি সাব ডিভিজনত তাত ভিজিট কৰিবৰ কাৰণে আমি তেওঁলোকক আমি আহ্বান জনাইছোঁ এটা একশ্যন প্লান মানে তৈয়াৰ কৰি পেলাই এই ৰাজ্যপাল শাসনৰ সময়ত ৰাজ্যক যাতে উন্নয়নৰ দিশত লৈ যাব পাৰে সকলো কাম কাজ যাতে সময়মতে সম্পাদন হয় স্পিডি ডেভেলপমেণ্ট গুড এডমিনিষ্ট্ৰেশ্যন আৰু কৰাপশ্যন ফ্ৰী সেই সকলো দিশটো যাতে চোৱা চিতা কৰি পেলাই প্ৰশাসন মানে ৰাইজৰ প্ৰশাসন ৰাইজক দিয়াৰ কাৰণে তেওঁলোকে যাতে চেষ্টা কৰে ইয়াৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ আৰু লগতে যেহেতু BTADৰ 4খন জিলাত যি COVID-19ৰ যি সংক্ৰমণ এইটো যোৱাকালিলৈকে নাছিল কিন্তু যোৱাকালি ৰাতি এটা বেয়া খবৰ আহিছে অসমৰ হেল্থ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ টুইট যোগে তেওঁ জনাইছে যে গোসাইগাঁৱৰ এজন যুৱক আছান আলী নামৰ তেওঁ ৱেষ্ট বেংগলত মানে তেওঁ ঘূৰিবলৈ গৈছিল বা তেওঁ ট্ৰেভেল হিষ্ট্ৰী আছিল আৰু তেওঁৰ গাত COVID-19ৰ পজিটিভ কেছ পোৱা গৈছে আৰু ইয়াক লৈ BTADৰ 4খন জিলাত যেহেতু এই গ্ৰীণ জোন আছিল তো এই গ্ৰীণ জোনৰ পৰা আজি তাৰিখত কক্ৰাঝাৰ জিলাত এটা আতংকৰ পৰিৱেশ এটা সৃষ্টি হৈছে মানুহৰ মনত এটা শংকা বৃদ্ধি পাইছে কিন্তু আমি দেখিবলৈ পাইছোঁ যোৱা 4 মে'ৰ পৰা যি লকডাউন শিথিল কৰা হ'ল ইয়াত লকডাউনৰ প্ৰায় মানে নিয়মবিলাক
যিহেতু যিখিনি ৰেষ্ট্ৰিকশ্যন দিছিল উঠাই লোৱা হ'ল, লকডাউন শিথিল কৰা হ'ল। তাৰপিছত প্ৰায়বিলাক যিখিনি টাউন আছে, প্ৰায়বিলাক গাঁও অঞ্চল আছে, বজাৰ আছে বা সৰু বৰ যিখিনি টাউন আছে, গোটেই এই অঞ্চলবিলাকত মানুহৰ যি জনসমাগম বা মানুহ বেছিকৈ ওলাই অহা আমি দেখিবলৈ পাইছোঁ। তো আমি ৰাজ্যক আহ্বান জনাব বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা, এনেকুৱা যাতে ভাবি নলয় যে লকডাউন শিথিল কৰা হ'ল মানে ক'ভিড-19ৰ সংক্ৰমণ নাইকিয়া হৈ গ'লে, এনেকুৱা কোনো কথা নাই। কাৰণ ইয়াৰ লগত আমি যুঁজিব লাগিব আৰু ইয়াৰ কাৰণে ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ। সামাজিক দূৰত্ব আমি বৰ্তাই ৰাখিব লাগিব, মানিব লাগিব আৰু লগতে আমি ৰেগুলাৰলি আমি নিজৰ চাফ চিকুণ, হাত ধোৱা, চেনিটাইজ কৰা, এই সকলো কামবিলাক আমি মানি চলিব লাগিব বা কৰিব লাগিব। তেতিয়াহে আমি ক'ভিড-19 বা কৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা আমি বাচি থাকিব পাৰিম। অন্যথা আজি গোসাইগাঁৱত পাইছে, অহাকালি কোনোবা অন্য বেলেগ জিলাত পাব পাৰে, অন্য বেলেগ গাঁও বা অঞ্চলত বা টাউনত যেনেকুৱা মানুহবিলাক ওলাই আহিছে, মানে যেনেকুৱা ভিৰ কৰিছে, তো ইয়াৰ পৰা আমি যথেষ্ট সতৰ্ক হ'বলগীয়া আমাৰ আছে। তো ৰাইজক আমি আহ্বান জনাইছোঁ যে কোনো কাৰণতে যাতে ইজনৰ পৰা ইজনলৈ যাতে এইটো সংক্ৰমণ মানে নহয়, আৰু তাৰ কাৰণে সতৰ্কতা আৰু সজাগতা সেই সকলো দিশটো নজৰত ৰাখি পেলাই প্ৰশাসনে বা হেল্থ ডিপাৰ্টমেণ্টে বা ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে যিখিনি নিৰ্দেশ জাৰি কৰিছে, সেই নিৰ্দেশ আমি মানিব লাগিব। অৰ্থনীতিৰ দিশত আমি সবল হ'বৰ কাৰণে লকডাউন শিথিল কৰা হৈছে বা আমাৰ যি দৈনন্দিন জীৱন, আমাৰ যিখিনি খাটি খোৱা মানে দৈনন্দিন দিন হাজিৰা কৰা মানুহ বা দিন মজুৰি কৰা বা লেবাৰ বা শাক পাচলি যিখিনি ব্যৱসায় কৰা, সকলো স্তৰৰ মানুহ যাতে এটা এই সময়ত আৰ্থিকভাৱে যি জৰুলা হৈ পৰা এটা পৰিৱেশ, এইটো যাতে সকাহ দিব পাৰে, ইয়াৰ কাৰণে সকলো কাম কাজ বা বজাৰ বা টাউন এটা ছিষ্টেমেটিক গাইডলাইন দি পেলাই খুলিব দিয়া হৈছে। তথাপিও আমি ইয়াৰ পৰা বাচি থাকিব লাগিব আৰু ইয়াৰ পৰা সতৰ্কতা আৰু সজাগতা আৰু সামাজিক দূৰত্ব, ফিজিকেল যি ডিষ্টেঞ্চ মেইনটেইন কৰা আৰু চেনিটাইজ আৰু হাত ধোৱা বা আমি চাফ চিকুণ থকা, এইটো আমি নজৰত ৰাখি কাম কৰিব লাগিব। অন্যথা আমাৰ এই অঞ্চলত বা আমাৰ জিলাত বা আমাৰ এই জাগাবিলাকত কৰোণা ভাইৰাছ নাহিব বা আহিব নোৱাৰে, তেনেকুৱা কোনো কথা নাই। তো ইয়াৰ কাৰণে যিহেতু এই প্ৰথম কেছ কোকৰাঝাৰত এতিয়া পাবলৈ পাইছে পজিটিভ, তো আহি থকা দিনত যাতে এই কেছটো কোনো কাৰণতে যাতে বাঢ়ি নাযায়